গহপুৰৰ গছপুৰীয়া অঞ্চলৰ এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। স্কুল আছে, ছাত্ৰ ছাত্ৰীও আছে, পিছে নাই তাত এজনো শিক্ষক। যি বা এজন টেট শিক্ষক আছিল, সেইজনৰো মৃত্যু ঘটে কিছুদিন পূৰ্বে। অনগ্ৰসৰ অঞ্চলটোৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমান এজন স্থানীয় যুৱকৰ দ্বাৰা বিদ্যালয়খনত পাঠদান চলাই থাকিবলৈ বাধ্য হৈছে পৰিচালনা সমিতি। বিদ্যালয়খনিত শীঘ্ৰে শিক্ষক নিযুক্তি দি অঞ্চলটোৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষ তথা ৰাইজে। আৰু এতিয়া আমি ধৰা টেট শিক্ষক এজন আছিল, তেখেত নিয়মীয়াকৈ ক্লাছ কৰি কৰিছিলে। মাজত কিবা কাৰণত তেখেতৰ গাড়ী এক্সিডেণ্ট বুলি গণ্ডগোল বুলি আমি গম পাই তেখেতকো আমি ধৰা তেখেতৰ অনুপস্থিতিতো আমাৰ স্থানীয় এম ই স্কুলখন যিহেতু মই জড়িত, বিদ্যালয়খনৰ যিহেতু ওচৰত থকা বিদ্যালয়খনৰ মই প্ৰধান শিক্ষক হিচাপে এই অঞ্চলটোৰ ল'ৰা ছোৱালীৰ ভৱিষ্যতটো লক্ষ্য ৰাখি আমাৰ শিক্ষক যিহেতু 4-5জন আছে, আমি তেনেকৈ অঘাই বগাই আমি ক্লাছখিনি কৰি আছিলোঁ। এটা বৰ পৰিতাপৰ বিষয় যে ইতিমধ্যে যিজন এজন শিক্ষক মাত্ৰ আছিল, টেট শিক্ষক, প্ৰধান শিক্ষকজন যিহেতু বেমাৰত ভুগি আছে, তেখেতকো দুৰ্বৃত্তই ইতিমধ্যে কিবা হত্যা কৰিলে বুলি আমি গম পাওঁ। গতিকে কি কাৰণত কি হৈছে হোৱা নাই হত্যা হ'ল এইটো আমি নাজানো। গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট।